হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো তোমালোকৰ লিষ্ট আছে, সেই লিষ্টখন তোমালোকৰ ওলাই গৈছে। মানে যিটো তোমালোকৰ চৰকাৰী ঘৰ আছে, সেই ঘৰৰ তোমালোকৰ লিষ্ট ওলাইছে। তোমালোকৰ যিটো তোমালোকৰ ছেকেণ্ড লিষ্ট আছিল, সেই লিষ্টখন ওলাইছে। তোমালোকে তাত কিমান টকা বেনিফিচিয়াৰী হৈছে বা তোমালোকৰ চিলেকশ্যন হৈছে, সেইটো তোমালোকে চাব পাৰিবা। তো ফ্ৰেণ্ডসকল, মই তোমালোকক যিটো লিষ্ট আছে, সেই লিষ্টটো তোমালোকক মই দেখাই দি আছো আৰু তোমালোকে সুন্দৰ কৰি চাই ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ যিটো লিষ্ট ওলাইছে, সেই লিষ্টত তোমালোকে সুন্দৰ সহকাৰে চাব পাৰিবা। তোমালোকৰ নাম, তোমালোকৰ ডিষ্ট্ৰিক্ট অনুসৰি তোমালোকে সকলোখিনি ডিটেইলছ সহকাৰে লৈ ল'ব পাৰিবা। তোমালোকে কেনেকৈ ওলাব পাৰিবা, মই তোমালোকক শিকাই দি আছো। প্ৰথমতে কেনেকৈ ক'ত যাব লাগিব, সেই সকলো ডিটেইলছ সহকাৰে মই তোমালোকক দি আছো আৰু লিষ্টখন চাই ল'ব পাৰিবা। প্ৰথমতে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব PMAYGFTU। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা পৰ্টেল খোলা হ'ব, নাইবা পেজ খোলা হ'ব। প্ৰথমতে যিটো আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে এজ পাৰ জেনাৰেটেড ফাইনেন্সিয়েল ইয়াৰ আছে, তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো ফাইনেন্সিয়েল ইয়াৰ আছে, য'ত তোমালোকৰ ৰানিং ইয়াৰ, সেই ৰানিং ইয়াৰটো ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে বহুত কেইটা অপশ্যন আহিছে, চাই ল'ব পাৰিবা। প্ৰথমতে যিটো তোমালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট ষ্টেট হয়, সেইটো তোমালোকে চিলেক্ট কৰি লৈ ল'বা। মই তোমালোকক জাষ্ট দেখুৱাৰ কাৰণে ডিষ্ট্ৰিক্ট বা ষ্টেটটো মই চিলেক্ট কৰি লৈ আছো। প্ৰথমতে অসম বুলি চিলেক্ট কৰি লৈ ল'ম। তাৰপিছত তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, এই ডিষ্ট্ৰিক্টটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো ব্লক আছে, এই ব্লকটো তোমালোকৰ ইয়াতে মাৰি দিব লাগিব। ব্লকটো মাৰাৰ লগে লগে তোমালোকৰ আহি যাব ষ্টেপ বাই ষ্টেপ। মই তোমালোকক জাষ্ট দেখুৱাৰ কাৰণে মই মাৰি আছো। তোমালোকৰ যিটো হয়, সেইটো তোমালোকে মাৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকৰ সন্মুখত আহি গৈছে। PDF সহকাৰে তোমালোকে চাব পাৰিবা। তোমালোকৰ ইয়াতে FTO নাম্বাৰ মানে ফাইল নাম্বাৰ দিয়া আছে আৰু ক'ত কিমান টকা তোমালোকৰ চেংচন হৈছে, ইয়াতে তোমালোকে সুন্দৰ কৰি দিয়া আছে। তোমালোকে চাই ল'ব পাৰিবা। মানে তোমালোকৰ কিমান টকা চেংচন হৈছে, সেইটো তোমালোকে সুন্দৰ কৰি চাই ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, আজিকালিতো বহুত টকা চেংচন হয়। আৰু ফ্ৰেণ্ডসকল, তোমালোকৰ যদি জব কাৰ্ড আছে, সেই জব কাৰ্ডৰ জৰিয়তে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ লগত আৰু 20,000 টকা তোমালোকৰ প্লাছ হৈ যাব। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতো সুন্দৰ কৰি চাই ল'ব পাৰিবা। মই তোমালোকক দেখাই দি আছো। তোমালোকক যেনেকৈ দেখাই দিলো, সেনেকৈ তোমালোকে যদি চাৰ্চ কৰা বা ষ্টেপ বাই ষ্টেপ যাই থাকা, তেতিয়াহ'লে তোমালোকে চাই ল'ব পাৰিবা। সুন্দৰ সহকাৰে ক'ত কিমান আছে তুমি চাই ল'ব পাৰিবা আৰু তোমালোকৰ যিবিলাক টকা চিলেকশ্যন হৈছে, সেইবিলাকো তুমি চাই ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকে যদি ডাউনলোড কৰিবলৈ বিচাৰা, তেতিয়াহ'লে PDF এক্সেল বুলি লিখা আছে বা ডাউনলোড PDF বুলি লিখা আছে, তাতে তুমি ক্লিক কৰি দিবা। তাতে ক্লিক কৰাৰ লগে লগে PDF খন ডাউনলোড হৈ যাব। তোমালোকে PDF টো চাই ল'ব পাৰিবা আৰু তোমালোকে সুন্দৰ সহকাৰে তোমালোকে ইয়াতে সকলো ডিটেইলছখিনি চাই ল'ব পাৰিবা। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা। আৰু যদি কিবা কিবি জানিব বিচৰা, তেতিয়াহ'লে জানিব